জীৱন নামৰ নাটখনত অভিনয় কৰি কেতিয়াবা অকণমান আহৰি পালে প্ৰকৃতিৰ সৃষ্টিবোৰক উপভোগ কৰি চাবাচোন। বাহ কি সুন্দৰ সৃষ্টি। নৈ, জান, জুৰি, গছ গছনি, জীৱ জন্তু, পাহাৰ ভৈয়াম, সাগৰ মহাসাগৰেৰে প্ৰকৃতিৰ কি বিনন্দীয়া ৰূপ। তোমাৰ দুনয়নে তুমি তোমাৰ চাৰিওফালে দেখা পোৱা সেউজীয়াবোৰক কেতিয়াবা আহৰি পালে উপভোগ কৰি চাবাচোন। প্ৰকৃতিৰ বিনন্দীয়া ৰং সেউজীয়াবোৰৰ প্ৰেমত পৰি চাবাচোন। সেউজীয়াবোৰে তোমাক শান্তি দিব। সেউজীয়াবোৰে তোমাৰ জীৱনটো সেউজ কৰি তুলিব। সেউজীয়াবোৰৰ প্ৰেমত পৰি চাবাচোন। প্ৰকৃতিৰ সৃষ্টিবোৰক ধ্বংস কৰিবলৈ তোমাৰ দুহাত কঁপিব। সেউজীয়াবোৰৰ প্ৰেমত পৰি চাবাচোন। প্ৰকৃতিখন আৰু সুন্দৰ হৈ পৰিব।